নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। আজি মই আপোনালোকক নেমুৰ আচাৰ বনাবলৈ শিকাবলৈ ওলাইছোঁ। ঘৰত এইবাৰ নেমু অকণমান সৰহকৈ লাগিছিলে। মই ভাবিলোঁ যিহেতু কিছুমান সময়ত নেমু আমি কমকৈ পাওঁ, সেইখিনি সময়ত যাতে নেমুখিনি মই ভালকৈ খাব পাৰোঁ, যিহেতু নেমু খাই ভাল পাওঁ আৰু নেমুৰ সৎ ব্যৱহাৰ হ'ব, নহ'লে পকি এইখিনি নষ্ট হৈ যাব। সেয়ে মই নেমুখিনি ভালকৈ ধুই লৈ সেউজীয়া বাকলিখিনি মিহি মিহিকৈ এৰুৱাই লৈছোঁ আৰু কেইটামান আদা ধুই লৈছোঁ। মই ইয়াতে 15-20টা নেমু লৈছোঁ। আপোনালোকক মছলাৰ হিচাপখিনি মই 3-4টা নেমু হিচাপত দিম। মই ধুই এনেকৈ ভালকৈ অলপমান ৰ'দত শুকুৱাই লৈছোঁ, পানীখিনি যাতে নাইকিয়া হৈ যায়। মই বাকলিখিনি এৰুৱাৰ আগতে ধুই লৈছোঁ আৰু এনেকৈ মিহিকৈ আদাখিনি কুটি লৈছোঁ আৰু জলকীয়া কেইটামান লৈছোঁ, লগতে এটা ভোট জলকীয়াও লৈছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে আন্দাজমতে ল'ব, যিমানখিনি জ্বলা খাব পাৰে সেই হিচাপত। আৰু মই নেমুখিনি এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। নেমুখিনি ভালকৈ কুটি ল'ব। আৰু নেমুৰ আচাৰ আমি যদি খাওঁ, আমাৰ মানে ৰুচিও আহে আৰু খায়ো ভাতখিনি টেষ্টি লাগে। আৰু কিনা আচাৰ খোৱাতকৈ ঘৰৰ আচাৰবোৰ বেছি সোৱাদ লগা, নহয় জানো? আপোনালোকে এনেকৈ মিহিকৈ কাটি ল'ব। প্ৰথমে আপোনালোকে 3-4টা নেমুৰে বনাই চাব আৰু বনাই কেনেকুৱা পায় মোক কমেণ্টত নিশ্চয় জনাব, কমেণ্ট বা মেছেজ কৰি। আৰু এনেকৈ মই ৰ'দত দিছিলোঁ আদাখিনি, আগদিনাই কাটি সেইখিনি শুকাই গৈছে। মোৰ আদাখিনি শুকাই যোৱা আদাখিনি এনেকৈ মিহলাই দিছোঁ আৰু জলকীয়াখিনিও মিহলাই দিছোঁ। জলকীয়াখিনিও মই ৰ'দত শুকাই দিছোঁ। আগদিনা নহয়, আচলতে মই সেইদিনাই শুকাইছিলোঁ। এবেলা শুকাওঁতে আদাখিনি শুকাই গ'ল। তাৰপিছত এনেকৈ সানি দিলোঁ আৰু মই তাতে নিমখ সানি থৈ দিলোঁ সেইখিনি 7 দিনৰ বাবে। তাৰপিছত 7 দিন পিছত মই এনেকৈ এচামুচ চফ, 1 চামুচ জিৰা, 1 চামুচ মিঠি গুটি আৰু 1 চামুচ ধনিয়া, গোটা ধনিয়া আৰু সৰিয়হ 2 চামুচ আৰু জলকীয়া 3টা দি লৈছোঁ। এইখিনি মছলা আপুনি 3-4টা নেমুৰ কাৰণেহে ব্যৱহাৰ কৰিব। আৰু বেছি হ'লে এনেকৈ ষ্টেপ বাই ষ্টেপ বাৰে 2-3 বাৰ যেনেকৈ দিয়ে তেনেকৈ দিব পাৰিব। মই 4বাৰমান দিছিলোঁ। তাৰপিছত এইখিনি ভালকৈ তাৱাখনত গৰম কৰি যেতিয়া ফুটিব তেতিয়া নমাই মিক্সিত ভৰাই ল'ব। ঠাণ্ডা হোৱাৰ পিছত মিক্সিত ভৰাই ল'ব। তাৰপিছত কেৰাহীটোত কমকৈ জুই দি তেল অকণমান গৰম কৰিব আৰু মছলাখিনি গুড়া হোৱাৰ পিছত এনেকৈ, যিহেতু এসপ্তাহ নেমুখিনি থৈছিলোঁ, তেতিয়া অলপ মানে এনেকুৱা গলি গৈছিলে নেমুখিনি। তেতিয়া এই মছলাখিনি মই মিক্সিত মাৰি এনেকৈ মিলাই ইয়াতে মিহলাই দিলোঁ। তাৰপিছত তাতে হালধিও দিলোঁ আৰু কিছু জলকীয়াৰ গুড়াও দিলোঁ। জলকীয়া গুড়া মই কাশ্মীৰী লাল মিৰ্চ ব্যৱহাৰ কৰিছোঁ, যিটো দিলে ৰংটো আহে আৰু জ্বলা নাথাকে, অকল ৰংটোৰ বাবেহে দিয়া হৈছে। তাৰপিছত ভালকৈ সানি এইখিনি, তাৰপিছত মই তেলখিনি ঠাণ্ডা হ'বলৈ দিছিলোঁ, মিঠাতেলখিনি গৰম হোৱাৰ পিছত, আৰু সেইখিনিও ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছত মই এটা সৰু বটলত ভৰাইছোঁ এইখিনি। আৰু এইখিনি আপোনালোকে 3-4 দিন ৰ'দাই থাকিব। ৰ'দালে তেতিয়া আচাৰখিনি ভালে থাকে। আৰু আপোনালোকে 3-4 দিন পিছত এটা নেমু চেপি দিব পাৰিব। মই ভিডিঅ'টো লোৱা নহ'ল। নেমু চেপি দিলে আপোনালোকৰ আচাৰখিনি নষ্ট নহয়, বা নতুবা আপোনালোকে ভিনেগাৰ দিব পাৰে। মই ভিনেগাৰটো সিমান ভাল নাপাওঁ কাৰণে নেমু দিছোঁ। পিছত ভিনেগাৰ দি থৈ দিম বাৰু। আপোনালোকে গোল নেমুৰ ৰসো ব্যৱহাৰ কৰিব পাৰে, তেতিয়া গোন্ধটো আৰু অলপ ভাল হয়। আপোনালোকে নিশ্চয় ভাল পাইছে। ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।